Hey guys, good morning. আজি হৰগুৰি মন্দিৰত যাম বুলি ওলাই আহিলো। এইকেইটা চলি আছে। এইটো লাকি, এইটো অংকিত, এইটো লবজ্যোতি। আমি ক'ত ক'ত যাম আজি? আজি প্ৰথম যাম আমি হৰগুৰি মন্দিৰ যাম বুলি ভাবি আছো। হৰগুৰি মন্দিৰৰ পৰাই মাধৱ মন্দিৰ যাব পাৰো, হয়গ্ৰীবত যাব পাৰো। চাই লওঁ গাইজ কিমান কিমান ক'ত ক'ত যাব পাৰো, কিমান কিমান এক্সপ্ল'ৰ কৰিব পাৰো। চাই লওঁ, আপোনালোক দেখাই আছো বাৰু। আমার লগত যাব রুনু। তো বলুক আমায় রাস্তাত লাগাল পাই আছো। তো গাইজ আমি এতিয়া যাই আছো। বলুক আপনার লগত দেখক। তো গাইজ বৰ্তমান ডিমুচক আহি পালো। অলপমান টেবলেট ল'ব লগা আছে ৰ'ব। টেবলেট দুটামান লৈ লওঁ। ফাৰ্মাচীত আছোঁ, ফাৰ্মাচীত টেবলেট। এইটো ডিমুচক চাওক, এইটো ডিমুচক, এইটো এখন ফাৰ্মাচী। ইয়াতে আছোঁ ফাৰ্মাচীত টেবলেট ল'বা। আমি ডিমুচক এলো। এইটো মন্দিৰ, ইয়াতে পূজা হয়, জগন্নাথ পূজা। আমি ডিমুচক এলো। এতিয়া বলক আমি যাই থাকো। কি কৰো লাগে এরপ তো কই দিয়ে কেনে লাগছে? এক্সাইটেড না? আমি পালার সব পাইছো। এটা বাজার ভাই, বাজার। আরে বাজার হল ডাঙার না, ডাঙার। ঠিক আছে, আমার দেখে এনেকুৱা ফিল লাগছিল। আমার দেখে ফিল নাই খেলা খেলা। আপোনালোকক আজি চব দেখাম, চব কি বাৰু চব দেখাম। তাতে আমাৰ কি প্ৰগ্ৰেম আছে? আমাৰ আজি ভাত দিয়া প্ৰগ্ৰেম আছে। ভাত দিলেব লাগব গাইজ, ভাত দিলেবাও কৈছি। পুৰা ধৰে ছোৱালী হয় মোৰ দাদাৰে মোৰ ভতিজা হয়। ভতিজাৰ ভাত দিয়ে আজি হাউচত গ'লো। দেখা আছে কেনে লাগে। বলক যায়, আমি যাই থাকো। এতিয়া আমার মুন্ডা হয়, মুন্ডা গরু বাজারের ফিল এখন। ইয়াতে খেলা হয়, আমি ইয়াতে ক্রিকেট খেলবা আসলো একবার। গাই ই রিক্সা কিনে বহুত দিন গেছে, বহুত বহুত দিন গেছে। সাইড দিবে না মজা। ঘুরে দিছো। বেশি দূর নয় না, আমার নালকে লাগে হেলমেট লাগে, নিজের সেফটির কারণে ভাল। গরমটোর কারণে হেলমেট আনবেন না, আরো ভাত দিলে লাগবে না। কিবা এটা জায়গা পালো, কি জায়গা পালো রে? দমদমা পালো না? এই দমদমা চক গাইজ, দমদমা চক পালো। দমদমা চক জায়গার নাম জলদীপ। এই চাকমা
ini orang kat dalam kan nadi sini Pak guys আগত দেখি কুইয়াৰৰ দোকান এখন আছে কুইয়াৰৰ গছ খাৱা আমাৰ পইচা নাই ক'ৰ পৰা খাম এই চাকৰি চাই আছো আৰু চাই কিনে সান্তনা লৈ আছো চাই সান্তনা লৈ আছো এখন ফিল চাক মন্দিৰত আইছো হয় প্ৰতি পুৰা মানে 1 টকা এটাও নাই আমাৰ লগত জানে না 1 টকা এটা থাকিলে 1 টকা এটা নাই খালি পকেটে যাই আছো গম পাইছি আপোনাৰ গাইজ পইচা নকৰে দিল ডাঙৰ আছে দিল ডাঙৰ আছে নে বলক যাই থাকো বলক আপোনালোকক যি পাৰো চব দেখুৱাই যাম এ গাইজ আমাৰ হেতে আহি নাপায় আমি কেমান আগবাঢ়ি আহো হেতে আহি নাপায় আমাৰ ড্ৰাইভাৰ ভাল না ড্ৰাইভাৰ আমাৰ বেয়া নহয় গম পাইছি গাড়ী চলোৱা মানুহ ভাল হ'ব লাগব নে কি ক হা আস্তে আস্তে আইছো আমি আস্তে আস্তে আইছো কিন্তু আমি বহুত আগত আহো হেতে আহি নাপায় হেতক আমি এতিয়া ৰখিব লাগব আপোনালোকক দেখাম ৰ'ব হেতে আহি পালি এ গাইজ এই গীতে মাত্ৰ এই পাইছে হেতৰ ড্ৰাইভাৰ ভাল নহয় গম পাইছি না অৱশ্যে স্কুটিখনৰ ব্ৰেক চেক নাই কেনে এক্সপিৰিয়েঞ্চ কেনে এ এক্সপিৰিয়েঞ্চ কেনে হা এই ভাঙা ৰাস্তাখিনি কেনে হৈছে হা অ ৰব কেনে লাগছি গৰম ধৰছি নেকি বেছিকে হা লাগি গৰম ধৰছি অঁ আৰু কেনে লাগছি ভাল লাগছি না এই গাইজ ল'ৰা আহি ভাল লগা নাই এই গাইজ আমি আৰু কিমান মান দূৰ আছে আৰু মোটামুটি 3 কিলোমিটাৰ হ'ব আৰু 3 কিলোমিটাৰ হ'ব না এৰে পৰা গাইছ আৰু 3 কিলোমিটাৰ হ'ব তাতকৈ বেছি নহয় আপোনালোকে চাই থাকচোন আমি আকৌ যাই আছো অলপমান ৰখিলো আৰু অলপ ব্ৰেক ললো আৰু অলপ ব্ৰেক লৈছো ৰ'ব আপোনালোকক কৈছো ৰ'ব কুঁহিয়াৰৰ দোকান চাই আহিছো কিন্তু খাব পৰা নাই মানি নাই নহ'লে আমি কুঁহিয়াৰৰ ৰস খালো হয় তাতে ৰখি এ গাইছ এতিয়া আমি মাছৰি যাই আছো ৰাস্তাটো বহুত বেয়া ৰাস্তাটো মাছৰি পোৱাই নাই নেকি পাম আৰু ৰাস্তাটো বহুত বেয়া হৈছে দেখছি না ৰাস্তাৰ অৱস্থা অফৰোড কৰি যাই আছো গাইছ দেখছি নাই? আপোনালোকে কি কয় নাজনৰ ৰাস্তাৰ বিষয়ে আপোনালোকে অলপমান শ্বেয়াৰ কৰি দিবচোন ভিডিঅ'তে ৰাস্তাটো সোনকালে হৈ যায় আৰু কিমান বেয়া হৈ আছে ৰাস্তাটো আমি এতিয়া ওপৰত দি যাব লাগিব অলপ নহ'লে উপায় নাই আৰু ৰাস্তা একদম বেয়া গাড়ী তলেদি পানী চানী গোটেই ভৰ্তি হৈছে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু মামাক লাগি তাতে যায় আৰু ভিডিঅ'টো আৰু আপোনালোকে চাব আৰু বলকচোন গাইজ যাই থাকো আপোনালোকক লাগাল পাম বলক যাই আছো আপোনালোকক যি পাৰোঁ সেই দেখুৱাই থাকিম কৈছোঁ দেখোন যি পাৰোঁ সেই দেখোন আপোনালোকে খালি ভিডিঅ'টো সেইটো লৈ চাই থাকক গম পাইছে তো গাইজ এতিয়া আমি গাঁৱৰ মাজে মাজে যাই আছোঁ সৰু ৰাস্তা দি পুৰা গাঁৱৰ মাজে মাজে যেনে মাৰিলে হয় এই গৰুবিলাক ৰাস্তাত থাকে যেনে সুন্দৰ লাগে আমি নপৰিলোঁ গৰুটো কিবা এটা হ'লে আমাৰ বেয়া লাগিলে নে তো গাইজ আমি এতিয়া এন্ট্ৰি কৰিম হৰগৌৰী মন্দিৰ এইখন গেট এইটো গেট হৰগৌৰী মন্দিৰৰ গেট আমি ফাইনেলি এন্ট্ৰি কৰিলোঁ আৰু নে কি কেনে জুচ কেনে বোলো যাই থাকক গাই যিবিলাক খেতি কৰি আছে মানুহে নাই আমি পালোঁ এই আহি পালোঁ মানুহ বহুত আছে এ গাইজ আহক আপোনালোকক মেইন মন্দিৰটো দেখুৱাই দিয়ক আমি মেইন মন্দিৰটো দেখুৱাই দিয়ক আহক আমাৰ বুন্দা ক'ত আছে ফুটবা আছে এইকেইটা এই নহয় নেকি নহয় প্ৰগ্ৰেম বহুত আছে এইটো চাওক এইটো গেট এইটো বেক চাইডটো নেকি বেক চাইড ন এইটো itu aman nondi
গাইজ এই মাছ চাক রৌ মাছ তাতে কাছু কিটা ক'ত গেল কাছকেইটা লুকেছি ভাল কাছু কিটা আছিল না বাবা কাছু কিটা আছিল না নাই আছিল না তলত গেছি নেকি মুড়ি দিবা আধাত দিলি আহিব নেকি মানে হাত কেনে খাবার ভালে আছা দে গাইজ আমি মন্দিৰৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ দিয়ক এই চাওক বৌ কেনে খাবাৰ বৌ কিবা এটা ক'ব তো এতিয়া কেমেৰাৰ আগত কোৱা এতিয়া ইয়াতে ক'বা নে কি বৌ কি বাবু আছা কি এইটো মুণ্ডা আমাৰ কেনে মুণ্ডা ভাল লাগছি নে ক'ব দুই হা ক'ব মুণ্ডা দে কোৱা আমাৰ ছোৱালীৰ বাপেকে কিবা ক'ব আহক বোলো ছোৱালীৰ দেউতাকে কিবা এটা ক'ব দুই এষাৰ কৈ দিয়াগে গেছ কিবা অলপ কথা পাতি আছে মানুহৰ লগত কৈ আছে ৰ'ব দে দেউতাক মানুহ কওক কিবা কাহাৰ কওক মাইনাজনীৰ নাম কি সেইটো এই গাইজ ৰান্ধাৰ যোগাৰ কৰিছে আহক দেখক আপোনালোকক কি কিনি বনছি কি ৰান্ধি আছে আমাৰ গাঁৱৰে মানুহ বেলেগ নাই কোনো তাক ইয়াতেই ৰান্ধি আছে গোটেইখিনি আমাৰ গাঁৱৰ মানুহ আছে বাৰু মই স্কেন কৰি পেলাই 10 টকা এটা লওঁ ৰ এই গাইজ ভিক্ষাৰী স্কেন কৰিব দিছে ইয়াতে চাউল 10 টকা লয় বোলে এইটো আমাৰ গাঁৱৰ ৰান্ধনি এই গাইজ এটা আটা শিৱ বাবাৰ গাছ আটাৰ গাছ কোনটো এইটো কি কি মন্দিৰ এইটো কৃষ্ণ মন্দিৰ নেকি আটা বম ডাঙৰ আটা কিন্তু হয়নে কৃষ্ণ ওই গাছ এটা মাক আমাৰ আজি যাৰ চাও এইটো গৰমৰ কাৰণে কাঞ্চি থাকিব পৰা নাই বাচ্চাই বহুত গৰম দেখা নাই গৰম ৰ'দ বাপৰে বাপ আহক আমি চাহ খাৱা জাগাত যাম এতিয়া চাহ বিভাগত অঞ্জনা এইকেইটা খাওঁ আৰু চাউৰ বিভাগত কোন কোন আছে দেখি দিছি তই অঞ্জনাই আছে একলাই বেলেগ নাই আগে বহি লৈছে আগে বহি লৈছে গেৰি গেৰি মাতিব লগা হৈছে আগে বহি লৈছে মাত বোলে নকৰে দেখছি না এই আমাৰ ইটো দেখছি নাই এই গাইজ চাউত কি আছে আহক দেখুৱাই আছে নাস্তা কে কি কবি ভাল লাগছি না হা ভাল লাগছি না ভাল লাগছি নাই আকৌ নকয় দেখছা চাই আছে কোন জানা চাহ বাকী চাহ এইটো লাৰু এই চাহ নিমকি বুন্দিয়া আচার কি ওরা আমার এই দেখার গাইস বেলেগ নাই এই গাইস এই চাক কেমন মানুষ খোৱা পাইছে দেখছি না এইগিলা সব বেলেগ বেলেগ চৌক আমারও সেইমতে চি আৰু ইয়াতে এইগিলা চাক
ৰান্ধনীবিলাকো দেখো আমাৰ এই মাছ ভাজি আছে মাছ হ'ল না ভাজা আৰু আছে আছে তাৰপৰা কি বহিছে মাংস আৰু কি কি আইটেম আছে মুণ্ডা চব্জি আছে চব্জি মাংস মাছ আৰু দালি পনীৰো আছে অঁ পটল ভাজি আছে পনীৰ পটল ভাজি আজি পাৰ্টি আমি দালি বনাইছোঁ তৰকাৰী বনাইছোঁ মাংস বনাইছোঁ মাছ আছে দৈ মিঠাই আছে শুকান ভাজি আছে পটল ভাজি আছে আৰু এই আৰু দেখিছোঁ মই হৈছে এই আমাৰ মেইন মানুহ এইটো মেইন মানুহ পায়স কেনে গৰম কেনে গৰম বাপৰে হা দিছি নে পুৰা মানুহটো বহুত কষ্ট কৰে কি চাউল এইটো চুনা শক্তি চাক চিলচিলীয়া চাউল চিলচিলীয়া ভবাই নাংগে ক'বা গেলি ইয়াতে ভগৱানৰ ফটো চাই আছে নিকনে কিন্তু এনেই চাই আছে হে গাইজ আমি ফুৰি ফুৰি আহিলোঁ কিন্তু দেখা নহ'ল ভিডিঅ'টো লং হ'ব না সেইকাৰণে আপোনালোক নেটখলো ক'ত ক'ত গ'লোঁ আমি মাধৱ মন্দিৰ চালোঁ তাৰপিছত হয়গ্ৰীৱ গ'লোঁ এই দুটাই আৰু আমি ঘূৰি ঘূৰি আহি পালোঁ আৰু ঘূৰি ঘূৰি আহি পালোঁ ফাইনেলি এই জেগা এই ভিডিঅ'টো লং হ'ব দেখি আপোনালোকক দেখা নাই আৰু নহ'লে দেখালোঁ হয় নাচব পৰা নাই লগ অঁ লং হ'লে আপোনালোকে ভিডিঅ'টো চাই ভাল নাপাব আৰু আমাৰ আছে ইয়াতে প্ৰগ্ৰেম বহুত আছে ইয়াতে আপোনালোক দেখাবাই আছে হয়নে নহয় কিমান বস্তু দেখাবা আছে কি কি ইয়াতেতো ভাত বিলাব বাৰু ইটো ঐ ই ভাত নিবিলাব ই পানী বিলাব আন্ধাৰ হৈছে দিয়া অঁ এতিয়া দি এই গাইজ আমি অলপ বেক চাইডে ফুৰিব আহিছোঁ এতিয়া আমি কিছুমান বস্তু চাওঁ কি কি আছে চাওঁ দেখাতো নাই এই কুকুৰ নাপায় ঐ নাপায় কি বটাল লৈ খেলাই আছে ইয়াতে দেখিছা নহয় ফুটবল খেলছে চাওক গাইজ এইবিলাক খেতি এইটো বেক চাইড চাওক এইকেইটা লগৰ কেইটা আহি আছে গোটেইকেইটা পাৰি যাব পাৰি নে চাওঁ টাইম আছে কি কি দিছে ইয়াতে তৰকাৰী মাংস দালি পায়ে পনীৰ এই মাছ নেকি মাছ আৰু এই দৈ মিঠি এই এইটো মাছ এইটো মাছ জগত থৈ দিয়া ৰ'বা এইটো ভাত এইটো ভাত এই পটল ঐ পটল ভাজাই নাই দেখোন ভাজবি ৰ'বা ভাজিবি নে অলপ নামেৰি চিৰিয়াকে মাৰিবি শিকাই দিলি আপোনাৰ মাথা সেই বিঘা
তো গাইছ তাৰে পৰা আহিলোঁ, আহি ঘুমালোঁ, ঘুমাই উঠিলোঁ, বহুত ভাগৰ ধৰিছিল। এতিয়া এই উঠি কিনে আমাৰ ভিডিঅ'টোতো শেষ কৰিব লাগিল, শেষ কৰিলোঁ আৰু যদি চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰটো কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।